তো হে গাইছ আপোনালোকৰ বাবে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। তো আজি ব্লগটো কি হ'ব আপোনালোকক কৈ আছোঁ। তো ই আৰু মই তাৰমানে আজি তাৰমানে কিবা কাৰণে আৰু বস্তু দেখাম আৰু ইউনিক বস্তু আজি দেখাম তাৰমানে ভাল লাগিব আপোনালোকৰো। আৰু চাইকেলখনৰো পেডেল তাৰমানে এই পেডেলৰে প্ৰব্লেম আৰু কি কাম আৰু এংগেল ধৰি থাকে তো মাজলৈ থাকে পূৰা। তো এতিয়া গেৰেজত যাব লাগিব, গেৰেজত যাই কিনে ঠিক কৰিছোঁ। তো লগ পাইছোঁ আৰু পিছত। তো গাইছ ইয়াতে সুধিলোঁ, ইয়াতে তাৰমানে বন্ধ কৰি থৈ দিছে, কেইদিন পিছত আহিব লাগিব বনাবা। তো কেইদিন পিছত আহি আছোঁ। তো গাইছ ওপৰত আছে চিনেমা হল। তো এতিয়া বনাব নোৱাৰোঁ তাৰমানে কি কাৰণত নোৱাৰোঁ, তাৰমানে তাৰ চাৰ পূৰা একদম আলি মিলি হৈছে, তাৰমানে যাব নোৱাৰি, তাৰমানে অলপমান কিবা হৈও যাব পাৰে, ৰিক্স ল'ব নোৱাৰে না, সেইকাৰণে বন্ধ কৰি থৈ দিছে এতিয়া। তো বহুত ইউটিউবাৰ আছিল, তো তাহাঁতকো বনাব দিছে। তো পিছত বনাব পাৰিম আৰু। তো গাইছ পূজাৰ পেণ্ডেল হৈছে, পূজাৰ পেণ্ডেল দেখুৱাই আছোঁ আপোনালোকক। চাই থাকক, এইফালে দেখিছে আপোনালোকে, এয়া হ'ল পূজাৰ পেণ্ডেল। তো যাই আছোঁ এতিয়া, চাই থাকক ভিডিঅ'টো। তো গাইছ ভিতৰত যাই আছোঁ, ইয়াতে হ'ব তাৰমানে পূজা পেণ্ডেল। তো ইয়াত দেখিছে আপোনালোকে, আৰু ইয়াতে মূৰ্তি আছে, তো দেখুৱাই আছোঁ আপোনালোকক। তো যাই আছোঁ এতিয়া, মূৰ্তিকেইটা দেখুৱাই দিওঁ পূৰা। তো গাইছ ইয়াতে আহিলোঁ, ইয়াতে হ'ব পূজা তাৰমানে। আৰু ইয়াৰ পাছত যাই আছোঁ বৰগেছা, বৰগেছাত দেখুৱাওঁ আপোনালোকক, তাতেও তাৰমানে পূজা হয়। আৰু ইয়াৰ ইফালে দেখিছে মূৰ্তি। তো এতিয়া যাই থাকোঁ, বৰগেছা যাওঁ আমি। তো গাইছ ইয়াতে পূৰা মূৰ্তি চূৰ্তি হৈছে, পূৰা দেখিছে মূৰ্তি পূৰা কালাৰ কৰি আছে পূৰা, আপোনালোকে দেখিছে। আৰু কাপোৰ চাপোৰ পিন্ধি আছে ইয়াতে পূৰা ৰেডি হ'ব নহয়, আৰু পিছত দেখাব পাৰে পূজাটো চাব আহিমেই তাৰমানে। এইখন হ'ল গেট। তো গাইছ এবাৰ যাম বৰগেছা, বৰগেছাৰ পেণ্ডেল চাম এতিয়া। তো যাই আছোঁ, চাই থাকক। তো গাইছ আৰু বৰগেছাৰ সভাত গ'লে আৰু 1.5 কিলোমিটাৰমান যাব লাগিব। তো যাই আছোঁ, ইমান ৰ'দ দেখিছে আপোনালোকে পূৰা, আৰু ৰাস্তা পূৰা খালী, পূৰা একদম বঢ়িয়া লাগে যাই কিনে পূৰা দে। আৰু যাই আছোঁ, ৰাস্তাৰ কাষে কাষে আছিল পলি গেলা আছে, পলি গেলা এবাৰ নষ্ট হ'ব পাৰে। তো কি কাৰণত তাৰমানে ৰাস্তাটো এবাৰ বহল হ'ব না, সেইকাৰণে এইবিলাক দেখিছে আপোনালোকে। আৰু গাইছ ফাইনেলি বৰগেছাৰ গেটখন পাই গ'লোঁ পূৰা, আৰু বৰগেছাৰ গেটখন পূৰা ৰেডি হৈ গৈছে, পূৰা কমপ্লিট হৈছে কিজানি। তো চাই থাকক আপোনালোকে, এইখন হ'ল গেট, বৰগেছাৰ গেটখন পালোঁ গাইছ। এখন গেট পাৰ হোৱাৰ পাছত আৰু পাম, তাৰমানে আগৰ এটা মন্দিৰ আছে, মন্দিৰটোত গ'লে যাই থাকোঁ পূৰা। এইখন হ'ল গেট, দেখিছে আপোনালোকে। এইখন গেট বহুত ডাঙৰ হয়, মই ৱাইড এংগেলত বনাইছোঁ, সেইকাৰণে অলপমান সৰু হান লাগিছে আৰু দে। আৰু গাইছ জগ গিলি যাব পূৰা এই দেখা পাম পূৰা, এইটো গেট হ'ব হাং হয়, তাৰমানে সৰু সৰু গেটে হ'ব হান, ইয়াতে হ'ব হান গেট। আৰু পাই আছোঁ গাইছ, চাই থাকক, আৰু গেট পাই আছোঁ আগত। আৰু গাইছ ইয়াতে গেটে গেট দেখা পাব, ইফালে এখন সিফালে এখন পূৰা। ইয়াৰ পৰা পূৰা তাকে গ'লে মন্দিৰটোক গ'লে পূৰা গেটে আছে পূৰা, আপোনালোকে চাই থাকক, পূৰা গেট পাই যাব পূৰা সৰু সৰু, তাৰমানে চাইডে চাইডে পূৰা গেট দি দিছে পূৰা। আৰু এইখন কমপ্লিট হোৱা নাই, হ'ব আৰু কমপ্লিট হ'লে দেখুৱাম মই নেক্সট ব্লগত, তো দেখা হ'ব। তো গাইছ ৰাৱণক চাব যাই আছোঁ পথাৰৰ মাজে মাজে, কমপ্লিট হোৱা নাই, অলপমান বনোৱা হৈছে তাৰমানে। তো যাই আছোঁ এতিয়া, দেখিছে আপোনালোকে চাইকেল লৈ পথাৰৰ মাজে মাজে যাই আছোঁ পূৰা, পূৰা অফ ৰ'ডিং কৰি যাই আছোঁ গাইছ, চাই থাকক। এইটো হ'ল ৰাৱণ, তাৰমানে গধূলি হৈ গ'ল আহোঁতে আহোঁতে, দেখিছে দুকলা কিমান দুকলা দিয়া গৈছে, এইটোৱে হ'ল ৰাৱণ, দেখিছে আপোনালোকে। তো গাইছ ভালকৈ দেখাই আছোঁ মই, এইটো দেখিছে, এইটোৱে হ'ল ৰাৱণ। আহোঁতে গধূলি হৈ গ'ল, আহোঁতে গধূলি হৈ গ'ল, গোটলাকে দুকলা 1 2 3 4 5 6 7 8 9 10 11। তো গাইছ তাৰমানে প্ৰত্যেকবাৰে ইয়াতে ৰাৱণ এনেকৈ বনোৱা হয়, তাৰমানে দুকলাই দি মাথাকেইটা বনোৱা হয়। তাৰমানে আগতে তাৰমানে বেলেগ টাইপত বনাইছিলে, মানে মাথাকেইটা বনাওঁতে অলপমান দিগদাৰ হৈছিল, তাৰমানে এতিয়া দুকলাই দি বনাব পাৰিছোঁ বঢ়িয়া, দুকলা দিলে তাৰমানে পূৰা মিলি যায় পূৰা। তো দেখিছে আপোনালোকে দুকলা দিছে পূৰা, দুকলাই দি পূৰা মিলি গৈছে পূৰা। তো এতিয়া যাই থাকোঁ, গধূলি হ'ল দে।
তো গাইজ ভিডিঅ'টো সমাপ্ত কৰিম আৰু তো এইটো কুকুৰ দেখিছে এইটো কুকুৰে মোক সদায় তাৰমানে খেদে ডেইলি খেলে ভগে থাকে আহিলে সদায় খেদে আজি পূৰা সাদা হৈ আছে পূৰা সদায় খেদে তো গাইজ ব্লগটো সমাপ্ত কৰিম অলপমান ভিউটো চাই লওক টেম্পুখনৰ আগেদি কাট মাৰি দিম না তো গাইজ দেখিছে আপোনালোকে তো যদি ভিডিঅ' ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰি দিব আজিলৈকে বাই নেক্সট ভিডিঅ'ত লগ পাম দে